চাওক তেওঁৰ গোটেই কথাখিনিৰ উত্তৰ দিয়াটো আজিৰ দিনটোত প্ৰয়োজন আছে বুলি মই নাভাবোঁ। প্ৰয়োজন নাইও, কিন্তু যিহেতুকে আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সদায় সন্মান কৰি আহিছোঁ, আপোনালোকৰ কথাখিনি আপোনালোকে সোধাৰ কাৰণেহে কথা কেইটামান ক'ব বিচাৰিছোঁ। যে তেওঁ হোৱাই নোহোৱাই কেইটামান কথা কৈছে, তেওঁ বিভিন্ন দাবীও কৰিছে। প্ৰথম কথা, মুকলি বাৰ্তা এজন অসমীয়া যুৱক হিচাপে আপোনালোকৰ জৰিয়তে আমি তেওঁক সুধিব বিচাৰিছোঁ যে 91 চনৰ পৰা তেওঁ আছুৰ লগত বহুত কষ্ট কৰি পেলাই বহুত ত্যাগ কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ। আছুত থাকি বহুত কাম কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ। প্ৰথম কথা, আছুত থকা ব্যক্তিজনে কেনেকৈ 860জন তেজাল যুৱকক হত্যা কৰা কংগ্ৰেছ দলৰ লগত হাত মিলাই কংগ্ৰেছৰ টিকেট খুজিব পাৰে? এইটো হৈ গ'ল প্ৰথম কথা। আমি 860জন তেজৰ বিনিময়টো সেই কংগ্ৰেছে হত্যাকাৰী দলটোৰ লগত আজিৰ দিনটোত তেওঁ কেনেকৈ কংগ্ৰেছত আছে? তেওঁ যদি স্বাভিমানী অসমীয়া, তেওঁ যদি আছুক অন্তৰেৰে ভাল পাইছিল, যিসকলে বিগত সময়ত আছুক অন্তৰেৰে ভাল পাইছিলে, তেওঁলোকে আমি যিসকলে বিগত সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আজি ৰাজনৈতিক দলত যোগদান কৰিছে, আমি সকলোকে সন্মানেৰে কওঁ যে যিসকলে জাতীয় অস্তিত্ববোধৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ত্যাগ কৰিছিলে, তেওঁলোকে আজিৰ দিনটোত খিলঞ্জী আৰু অস্তিত্বৰ ক্ষেত্ৰত আজিৰ দিনটোত কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ বা অন্য মিত্ৰজোঁটৰ লগতহে আছে। কংগ্ৰেছ দলৰ লগত তেনেকুৱা ব্যক্তি নাই। কিন্তু তেওঁ কেনেকৈ কংগ্ৰেছ দলত থাকিল? আৰু আমি শুনিছোঁ তেওঁ কেইটামান অভিযোগ আনিছে। তেওঁ আমাৰ চাৰিদুৱাৰস্থিত কন্যাকা তাঁতশালটোৰ কথা আনিছে। আমি দেখিছোঁ কন্যাকাৰ তাঁতশালটোৰ ভিতৰত তেওঁ কেতিয়াবা প্ৰৱেশ কৰিছে নেকি? আমি থলুৱা যুৱক হিচাপে আজি কওঁ, আজি বড়ো সম্প্ৰদায়ৰ, আজি মিচিং সম্প্ৰদায়ৰ, আজি অসমীয়া যিসকল শিপিনী, যাৰ নেকি পইচা নাই তাঁতশাল এখন কিনি পেলাই শিপিনী কৰিবৰ কাৰণে, সূতা কিনি পেলাই গামোচা এখন ববৰ কাৰণে, কাপোৰ এযোৰ ববৰ কাৰণে, আজি তেনেকুৱা মহিলাৰ কাৰণে তাত তাঁতশাল পতা হৈছে। তাৰ বেনিফিট তেওঁলোকে যে কৈছে পদ্ম হাজৰিকাৰ পকেটত যায়, তাৰ বেনিফিট পদ্ম হাজৰিকাৰ পকেটত নাযায়। তেওঁলোকে হয়তো নাজানে তাৰ বেনিফিট চাৰিদুৱাৰস্থিত এই যুৱকসকলৰ মাজতে আহে, এই শিপিনীসকলৰ মাজতে তাৰ বেনিফিটটো থাকে। তেওঁ বহুত কথা নাজানে। তেওঁ আচলতে বতাহত গদা ঘূৰাই আছে। বতাহত গদা ঘূৰাই থকাৰ কাৰণে তেনেবোৰ কথা কৈছে। তেওঁ কন্যাকাৰ জিমটো চাওকচোন, চাৰিদুৱাৰত আহি পেলাই কন্যাকাৰ জিমটো চলাইও আমাৰ ল'ৰা স্বাৱলম্বী হৈ আছে। সেই জিমটোত তেনেকুৱা কোনো পৰিকল্পনা নাই যে আমি বিজনেছ পলিচি কৰি পেলাই জিম খুলিছোঁ। কন্যাকাই এটা জিম খুলিছে, সেই জিমটোত আজি শৰীৰ চৰ্চা কৰিবৰ কাৰণে আমাৰ থলুৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে সুবিধা হৈছে, তাৰ পৰা আত্মসংস্থাপন আমাৰ কেইটামান ল'ৰাই পাইছে। এই কথাখিনি তেওঁ ভাবি চোৱাটো উচিত। তেওঁ ইতিমধ্যে আপোনালোকৰ ফেচবুকৰ জৰিয়তে তেওঁ ইতিমধ্যে কৈছেই তেওঁ আন্দোলন কৰিছিলে, ইমান বছৰ আন্দোলন কৰিছিলে। আচলতে কংগ্ৰেছ দলটো আন্দোলনমুখী দল। তেওঁলোকে কাৰোবাক দি আন্দোলন কৰে, নাইতো তেওঁলোকে কোনেও যেতিয়া নকৰে তেওঁলোক নিজে আন্দোলনত নামে। আচলতে আন্দোলন কৰাই তেওঁলোকৰ কাম, আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাম সমাধান কৰা। সকলোৰে সমস্যাবিলাক সমাধান কৰাই হ'ল ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাম বুলি আমি ভাবোঁ। তাৰপিছত এটা কথা আমি দেখিবলৈ পাইছিলোঁ, সিদিনাখন চতিয়াৰ এজন যুৱকে, আমিও ফেচবুক লাইভ যোগে কিছু কথা কৈছোঁ, মানৱ হাজৰিকা নামৰ ব্যক্তিজনৰ কথা তেওঁ উল্লেখ কৰিছে। আজিৰ দিনটোত সেই মানৱ হাজৰিকা নামৰ ব্যক্তিজনে কংগ্ৰেছৰ প্ৰাৰ্থীজনক সমৰ্থন কৰিব লাগে বুলি মুকলিমূৰীয়াকৈ কৈছে। ক'ৰবাত আমাৰ এনেকুৱাও এতিয়া সন্দেহ হৈছে সেই মানৱ হাজৰিকাৰ লগত কংগ্ৰেছৰ এটা চক্ৰই মিলি, তাত কি জানিবা আপুনি কোৱা ব্যক্তিজনো সংলগ্ন হৈ আছে নেকি? তেওঁলোকৰ এটা চক্ৰান্তই পদ্ম হাজৰিকাদেৱক ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে এই শব্দবোৰ কৈছে। চাওক, আজিৰ দিনটোত পদ্ম হাজৰিকা ডাঙৰীয়াই উন্নয়ন কৰিছে বুলি তেওঁ নিজেই স্বীকাৰ কৰিছে। পদ্ম হাজৰিকাই যথেষ্ট কাম কৰিছে বুলি তেওঁ নিজেই স্বীকাৰ কৰিছে। তেওঁ নিজেই স্বীকাৰ কৰাৰ পিছত আমাৰ আজিৰ বিশেষ ক'ব লগা নাথাকে, কিন্তু আমি তেওঁ সন্মানেৰে কৈছোঁ। তেওঁ যদি আমাৰ চাৰিদুৱাৰ এই অঞ্চলত আহি নাথ, কলিতা, বামুণ, সুধীৰ, আহোম, বড়ো, ৰাভা চব ভাগ কৰিব খোজে, সেই ভাগ আমি হ'ব নিদিওঁ। চাৰিদুৱাৰ অঞ্চলত যেতিয়া কটন মিল আছিলে, সেই ইয়াৰ মানুহ বিভিন্ন জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহ মিলি পেলাই আমি চাৰিদুৱাৰত আছিলোঁ। সেই চাৰিদুৱাৰৰ মান আৰু মৰ্যাদা আমি সদায় বজাই ৰাখিম। চাৰিদুৱাৰক মিনি ইণ্ডিয়া বুলি কয়। মিনি ইণ্ডিয়াৰ মান মৰ্যাদা আমি সদায় বচাই চলিম। তাত কোনেও আমাক বাধা কৰিব নোৱাৰে, বাধা হ'ব নোৱাৰে। আৰু তেওঁ কৈছে তথ্য আকাৰে কথাবিলাক ক'বলৈ কৈছে। আমিও তেওঁক অনুৰোধ জনাইছোঁ। তেওঁ কি তথ্যৰ ভিত্তিত কৈছে? ফেচবুক লাইভত এবাৰ তেওঁ কয় বহুত কাম কৰিছে, এবাৰ তেওঁ কয় এইটো ভুল কৰিছে, এবাৰ তেওঁ কয় মই ক'বলৈ মন যোৱা নাই বুলি কয়, আকৌ এবাৰ তেওঁ হাঁহি হাঁহি কয়। মানুহে কথাবিলাক বুজি পায় নহয়।
ক'বলৈ মন নোযোৱা কথাটো মানুহে হাঁহি হাঁহি কেনেকে ক'ব পাৰে, ইটিকিং ষ্টাইলত কেনেকে ক'ব পাৰে। আচলতে তেওঁলোকৰ ভূমিকা নাই। তেওঁলোকে কিমান দিন ৰাজনীতি কৰিছে আমি নাজানো। আমাতকে জ্যেষ্ঠ হ'লেও আজিৰ দিনটোত কৈছো, তেওঁলোকে ৰাইজৰ কাৰণে একো কৰিব নোৱাৰে। কেৱল মাত্ৰ নিজৰ মোক লাগে কৰোঁতে কৰোঁতে জীৱনটো শেষ কৰিলে। আজিৰ দিনটোতো তেওঁ যদি পাৰে তেওঁকেই লাগে। সেইখিনি আচলতে যুৱ প্ৰজন্মই বুজি পায়। যুৱ প্ৰজন্ম ওলাই আহিছো আমি পদ্ম হাজৰিকা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ। তাত বিৰোধী থাকিব, তেনেকুৱা ধৰণৰ বিৰোধীক আজিৰ সমাজে আজিৰ ৰাইজে প্ৰশ্ৰয় নিদিয়ে বুলি আমি ভাবো। আৰু চাৰিদুৱাৰবাসী যথেষ্ট আজিৰ দিনটোত শিক্ষিত, যথেষ্ট কথা বুজি পায়। চাৰিদুৱাৰবাসীয়ে আমাৰ মাজত বিভেদ নানে। আমি সকলোৱে মিলিজুলি যেনেকে আছিলো সকলোৱে মিলিজুলি থাকিম। তেওঁলোকৰ নিচিনা কথাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি আমিয়ে নাভাবো, আমাৰ লগ বন্ধুবিলাকে নাভাবো। গতিকে এইবিলাক কথাৰ কোনো ডিমাণ্ড নাই। এইবিলাক কথা হয়তো তেওঁ কংগ্ৰেছীৰ মাজত থাকিব পাৰে, আমাৰ মাজত কোনো তেনেকুৱা ডিমাণ্ড নাই। এইবিলাক কথা হাৱাত আহিছে, হাৱাত গুচি যাব। কিন্তু আপুনিহে কৈছে নাই বুলি। তেওঁতো দাবী কৰি আছে যে তেওঁ এজন কংগ্ৰেছৰ এজন শক্তিশালী নেতা, গতিকে তেওঁৰ কথাৰ ডিমাণ্ড আছে বুলি আপুনি। চাওক, আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছৰ নেতা হ'বলৈ হ'লে বিজেপিৰ দুই এটাক গালি পাৰিবই লাগে। বিজেপিত যদি গালি নাপাৰে তেতিয়াহ'লে কংগ্ৰেছৰ নেতা হ'ব নোৱাৰে। সেইটোৱে জানো পন্থা নহয়? আন্দোলন কৰিলে সমাধান কি কৰিলে? এটা সমস্যাৰ সমাধান দেখাই দিয়ক। বালিপাৰা হায়াৰ ছেকেণ্ডেৰীখন, চাৰিদুৱাৰ হায়াৰ ছেকেণ্ডেৰী আজি অৱস্থা চাওক, বালিপাৰা হায়াৰ ছেকেণ্ডেৰীৰ অৱস্থা চাওক। আজি যোৱাটো 1.5 বছৰ হৈছে বিধায়ক মহোদয় পদ্ম হাজৰিকা ডাঙৰীয়া নতুনকৈ সমষ্টিত সোমাইছে। ইতিমধ্যে চাৰিদুৱাৰ হায়াৰ ছেকেণ্ডেৰী 4 কোটি টকা, বালিপাৰা হায়াৰ ছেকেণ্ডেৰী 4 কোটি টকা চেংচন কৰাই আনিছে। গতিকে কৰ্মইহে মানুহৰ সন্মান দিব, কৰ্মইহে ৰাইজক ভাল নে বেয়া তাৰ কথা ক'ব। কথাই মানুহৰ দিব নেকি? আজি মই কথা কৈ আছো, মই কেৱল কথা কৈ থাকিলে ৰাইজে মোক গ্ৰহণ কৰিব জানো? মই যদি কাম দেখাব নোৱাৰো, মোৰ অঞ্চলত যদি আমি ভাল ষ্টেজ এটা দেখাব নোৱাৰো, ভাল নামঘৰ এখন দেখাব নোৱাৰো, ভাল ৰাস্তা এটা দেখাব নোৱাৰো। তেওঁ চাকৰিৰ কথা উত্থাপন কৰিছে। চাওক, তেওঁ চাকৰিৰ কথাটো কাৰ উত্থাপন কৰিছে? নিজৰে ভনীয়েকৰ। যদি তেওঁ মোলে আঙুলি টোৱাই 4টা আঙুলিটো তেওঁৰ নিজৰ ফালেও থাকিব। তেওঁ সেই কথা পাহৰি যোৱাটো উচিত নহয়। সেই সময়ত তেওঁ যদি চাকৰি লৈছে, তেওঁ উত্থাপন কৰিছে যে আমি কোনোবা এজন মানুহৰ নাম কৈছিলে, মই নামটো নাজানো, তেওঁৰ মানুহ এজনৰ নাম কৈছিলে, তেওঁৰ হাতত পইচা দিছে। যদি পইচা লোৱাজন দোষী, পইচা দিয়াজন দোষী নহয় নেকি? পইচা দিয়াজনে দোষী। তেওঁলোকৰ নিচিনা নেতা যেতিয়ালৈকে নেতা হয়, নেতা কৰি পেলাই আপোনালোকে ৰাখিব বা আমাৰ ৰাইজে তেওঁলোকক যেতিয়ালৈকে নেতা কৰি ৰাখিব, তেতিয়ালৈকে সমস্যাৰ সমাধান নহয়। সমস্যা সমাধান কৰিবলৈ হ'লে সমস্যাৰ লগত যুঁজিব লাগিব, সমস্যাৰ সৈতে একেলগে সমস্যাটো বুজিব লাগিব। তেওঁলোকে বেলেগৰ সমস্যা নুবুজে নহয়, তেওঁলোকে নিজৰ সমস্যাটোহে বুজে। পকেট চাগে এইবাৰ গৰম হোৱা নাই, সেইকাৰণে অলপ হাল্লা কৰিছে। এইখিনি ডাঙৰ কথা আৰু এইটো সকলোৱে বুজি পায়।